সকলোকে স্বাগতম জনালোঁ প্ৰভাত পয়েন চেনেলটিলৈ। বিদ্যাৰ্থীসকল, আজি আমি আলোচনা কৰিম বৌদ্ধ ধৰ্মৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ওৱান লাইনাৰ কুৱেশ্যন এনচাৰ হ'ব। আৰু বিদ্যাৰ্থীসকল, ভিডিঅ'টোৰ শেষত আপোনালোকক দুটা সাধাৰণ জ্ঞান জেনেৰেল নলেজৰ প্ৰশ্ন কৰা হ'ব। এই প্ৰশ্ন দুটাৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। বলক বিদ্যাৰ্থীসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ সংস্থাপক কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব গৌতম বুদ্ধ। গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ সংস্থাপক। নেক্সট, গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 563 খ্ৰীষ্টপূৰ্ব। নেক্সট, গৌতম বুদ্ধৰ জন্ম হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব লুম্বিনীত। লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল। নেক্সট, কাক লাইট অফ এছিয়া বুলি জনা যায় বা লাইট অফ এছিয়া নামেৰে জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব মহাত্মা বুদ্ধ। নেক্সট, গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব সিদ্ধাৰ্থ। নেক্সট, গৌতম বুদ্ধৰ পিতাৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব শুদ্ধোধন। নেক্সট, গৌতম বুদ্ধৰ মাতাৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব মায়া দেৱী। নেক্সট, মহাত্মা বুদ্ধৰ পত্নীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব যশোধৰা। নেক্সট, গৌতম বুদ্ধৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ হ'ব ৰাহুল। নেক্সট, গৌতম বুদ্ধৰ সাৰথীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব জন্না। নেক্সট, গৌতম বুদ্ধ কিমান বয়সত গৃহত্যাগ কৰি সত্ৰৰ সন্ধানত ওলাই পৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 29 বছৰ বয়সত। নেক্সট, গৌতম বুদ্ধৰ গৃহত্যাগ ঘটনাক বৌদ্ধ ধৰ্মত কি বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব মহাবিনিষ্ক্ৰমণ। নেক্সট, বিদ্যাৰ্থীসকল, আপোনালোকে যদি এতিয়াও ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। নেক্সট, বুদ্ধদেৱে প্ৰথম গুৰু কাক বনাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব আলাৰ কালাম। নেক্সট, গৌতম বুদ্ধৰ দ্বিতীয় গুৰুৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰক। নেক্সট, উৰুবেলাত কিমানজন ব্ৰাহ্মণ বৌদ্ধৰ শিষ্য হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 5 জন। নেক্সট, বুদ্ধদেৱৰ 5 জন শিষ্যৰ নাম কি আছিল? উত্তৰ হ'ব কৌণ্ডিন্য, বাপ্পা, বাদিয়া, অষ্টাগী, মহানামা। নেক্সট, বুদ্ধদেৱে কিমান বছৰ কঠিন তপস্যাৰ পাছত জ্ঞান প্ৰাপ্তি কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 35 বছৰ বয়সৰ আয়ুত 6 বছৰ কঠিন তপস্যাৰ পাছত আধুনিক বোধগয়াৰ নিৰঞ্জনা ফাল্গু নদীৰ তটৰ বটগছৰ তলত বুদ্ধদেৱে জ্ঞান প্ৰাপ্তি কৰিছিল। নেক্সট, সিদ্ধাৰ্থৰ গোত্ৰ কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব গৌতম। নেক্সট, গৌতম বুদ্ধই কোনটো ৰাতিত জ্ঞান প্ৰাপ্তি কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব বৈশাখী পূৰ্ণিমাৰ দিনা। নেক্সট, গৌতম বুদ্ধই প্ৰথম উপদেশ দিছিল? উত্তৰ হ'ব সাৰনাথত। নেক্সট, উপদেশ দিয়াৰ ঘটনাক কি বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ধৰ্মচক্ৰ প্ৰৱৰ্তন। নেক্সট, মহাত্মা বুদ্ধই নিজৰ উপদেশ কি ভাষাত দিছিল? আৰু ইয়াৰ উত্তৰ হ'ব পালি ভাষাত। নেক্সট, বুদ্ধদেৱে যি ঠাইত জ্ঞান প্ৰাপ্তি কৰিছিল সেই ঠাইক কি বুলি জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব বোধগয়া। নেক্সট, বুদ্ধদেৱৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ হ'ব 483 খ্ৰীষ্টপূৰ্ব কুশীনগৰ, যিটো উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট, বুদ্ধদেৱৰ মৃত্যুৰ ঘটনাক বৌদ্ধ ধৰ্মত কি বুলি কোৱা হৈছে? আৰু ইয়াৰ উত্তৰ হ'ব মহাপৰিনিৰ্বাণ। নেক্সট, প্ৰথম বৌদ্ধ মহাসভা ক'ত হৈছিল? উত্তৰ হ'ব ৰাজগৃহত প্ৰথম বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। নেক্সট, প্ৰথম বৌদ্ধ মহাসভা কাৰ শাসনকালত হৈছিল? উত্তৰ হ'ব অজাতশত্ৰুৰ কালত।
নেক্সট দ্বিতীয় বৌদ্ধ মহাসভা ক'ত হৈছিল? উত্তৰ হ'ব বৈশালীত। নেক্সট তৃতীয় বৌদ্ধ মহাসভা ক'ত হৈছিল? আৰু ইয়াৰ উত্তৰ পাটলিপুত্ৰ। নেক্সট বৌদ্ধ ধৰ্ম কোনে প্ৰথমে গ্ৰহণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব বুদ্ধদেৱৰ মা প্ৰজাপতি গৌতমী দ্বিতীয় মা। নেক্সট চতুৰ্থ বৌদ্ধ মহাসভা ক'ত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব কুণ্ডুলবন কাশ্মীৰত। নেক্সট বুদ্ধদেৱৰ প্ৰথম মূৰ্তি ক'ত বনোৱা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব মথুৰা কলাত। নেক্সট বৌদ্ধ ধৰ্মৰ মূল পুথিখন হ'ল? উত্তৰ হ'ব ত্ৰিপিটক। নেক্সট বৌদ্ধ ধৰ্মৰ সকলোতকৈ পবিত্ৰ উৎসৱটি হ'ল? উত্তৰ হ'ব বৈশাখী পূৰ্ণিমা। নেক্সট বৈশাখী পূৰ্ণিমা কি নামেৰে জনাজাত? আৰু ইয়াৰ উত্তৰ হ'ব বৌদ্ধ পূৰ্ণিমা। বিদ্যাৰ্থীসকল, এইটো আছিল বৌদ্ধ ধৰ্মৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু আজিৰ দুটা প্ৰশ্ন উত্তৰ আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। সাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? অপশ্যন আছে উত্তৰাখণ্ড, জম্মু কাশ্মীৰ, কেৰালা, হিমাচল প্ৰদেশ। আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু নেক্সট কুৱেশ্যনটো হ'ল মেকমোহন ৰেখাই কোন দুখন দেশক বিভাজিত কৰে? অপশ্যন আছে ভাৰত আৰু ম্যানমাৰ, ভাৰত আৰু পাকিস্তান, ভাৰত আৰু চীন, ভাৰত আৰু আফগানিস্তান। গতিকে আপোনালোকে এই দুটা প্ৰশ্নৰ উত্তৰ নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজিলৈকে ইমানেই, ধন্যবাদ।